মোৰ চেনেলৰ ফালৰ পৰা সকলোলৈকে নমস্কাৰ। জাতিলাওটো সৰু হৈ আছে, বাকীবোৰ কলিয়াইছে, কিন্তু জাতিলাও ৰখাটো খুব টান হৈছে। গছজোপা ধুনীয়াকৈ বগাইছে, কিন্তু বান্দৰে আহি গোটেইখন তহিলং কৰি পেলায়। জাতিলাও খাব পৰা হোৱা নাই যেতিয়া বাৰীত কলডিল এটা দেখিছোঁ, তাকে আনি পেলাই আজি ব্যঞ্জন এটা বনাওঁ বুলি ভাবিছোঁ। এইটো কলডিল কাটি আনিলোঁ, অকণমানি কলডিলটো, বৰ ডাঙৰ নহয়। মই এতিয়া কলডিলটো কাটি আনিছিলোঁ, এতিয়া কলডিলটো মিহিকৈ কাটি ল'ম। যথেষ্ট সৰু, তথাপিতো কলডিলটো অকণমান নিমখ দি পেলাই তিয়াই লওঁ আৰু এইটো মিহিকৈ কাটিম। অকণমান দেৰি নিমখ পানীত তিয়াই থ'লে আজি মই আপোনালোকলৈ এটা কলডিলৰ ব্যঞ্জনৰ কেনেকৈ বনাই তাৰ উপকৰণসমূহ মই লৈ আহিছোঁ। আজি পুৱাতে গৈ মই বাৰীৰ পৰা এটা আঠিয়া কলৰ ডিল পালোঁ লৈ আহিছোঁ। ডিলটো বৰ ডাঙৰ নহয়। আমি চব কলৰে ডিল খাব পাৰি, কিন্তু চববোৰ ডিল খাবলৈ ইমান ভাল নহয়। সকলোতকৈ বেছি ভাল আঠিয়া কলৰটোৱে ভবা হয়। মনোহৰ কলৰো খায়। আৰু কলডিলটো মই কাটি পেলাই নিমখ পানীত তিয়াই থৈ চেপি পেলাই এনেকৈ ল'লোঁ। তাৰ কাৰণে চাওকচোন মই কি বস্তু গোটাই গৈছোঁ। এয়া কলডিল নিমখ পানীত তিয়াই পেলাই চেপি লৈছোঁ মিহিকৈ কাটি। এটা সৰু পিঁয়াজ, নহৰু আৰু এচামুচ গোটা জালুক আৰু এচামুচ ধনিয়া গুড়ি, নিমখ, কেইটামান মচুৰ দাইল লৈছোঁ, খাবলৈ মই ভাল পাওঁ, আৰু কেইটামান চয়াবিন, এটা সৰু আলু আৰু হালধি। আহকচোন চাওঁ। আজি ৰাতিপুৱা অকণমান লৰালৰিকৈ পাকঘৰখন, মোৰ আগফালৰ চৌকাটো অকণমান মচি ল'লোঁ। তেনেকুৱা এটা আলহী আহিলে বৰ ভালকৈ মচিবলৈ নাপালোঁ, লৰালৰি হ'ল। তথাপিতো আজি মই কলডিলত কি থাকে বুলি ক'লে, আচলতে যথেষ্ট গুণযুক্ত এইটো। ইয়াত ফাইবাৰ থাকে, প্ৰ'টিন থাকে, ভিটামিন এ থাকে, এ, চি, ই, ফচফৰাছ থাকে, পটাছিয়াম, কেলছিয়াম, আইৰণ, মেগনেছিয়াম আৰু এণ্টি অক্সিডেণ্ট থাকে। সেইবাবে এইটো মানে এটা সাংঘাতিক ঔষধি গুণযুক্ত বুলি কয়। নিম্ন ৰক্তচাপত খালে বহুত উপকাৰ পোৱা যায়, কিন্তু উচ্চ ৰক্তচাপৰ মানুহে অকণমান চাই বুজিহে খাব লাগে, নহ'লে বিপদত পৰিব পাৰে। বাৰু, ই দেখিবলৈ কলডিলটো যিমান ধুনীয়া, ইয়াৰ গুণো সিমান ভাল। আহকচোন কেনেকৈ বনাই চাওঁ আজি। এতিয়া মই ইয়াত পিঁয়াজ দিলোঁ, কাটি লোৱা পিঁয়াজখিনি দিলোঁ, অকণমান ল'লোঁ। এতিয়া দেখিলে তেজপাত দিলোঁ। তাৰপাছত অলপ ভজা হোৱাৰ পাছত ইয়াত মই নহৰু কণ দি দিলোঁ। অকণমান থেতেলিয়াই লৈছিলোঁ, বৰ ভালকৈ পিচি লোৱা নাই। তাৰপাছত ইয়াত মই হালধি গুড়ি অকণমান দিলোঁ। এনেকৈ বনাই সকলোৱে খায়, সকলোৱে জানে, কিন্তু মই এনেকৈ খাই ভাল পাওঁ। আৰু জুইত বনালে ইয়াৰ সোৱাদটো সঁচাকৈ খুব বেলেগ হৈ যায়। ইয়াৰ পাছত মই অকণমান ভাজিলোঁ, ভজাৰ পাছত দেখিলোঁ অকণমান পিঁয়াজখিনি ৰঙা পৰিছে। এতিয়া মই ইয়াত কেইটুকুৰামান চয়াবিন দিলোঁ। চয়াবিন দিলে ইয়াৰ সোৱাদ অকণমান বেছি ভাল লাগে খাই। অকণমান দেৰি ভাজি লোৱাৰ পাছত মই ইয়াত এই কলডিলখিনি দি দিলোঁ। তাৰপিছত মই কাটি লোৱা আলুখিনি দিলোঁ।
টমাটৰটো মই মচুৰ দালিকণ দি দিলোঁ ইয়াতে। ইয়াৰ পাছত ইয়াৰ মই সোৱাদ অনুসৰি মই নিমখ দিলোঁ। খুব ভালকৈ অকণ ভাজি ল'ব লাগিব। জুইটো বেছি আহিছে, অকণমান মই পানী তললৈ দি দিছোঁ। অকণমান কম জুইত ভাজিব লাগিব। ইয়াৰ পাছত মই এচামুচ জালুক আৰু এচামুচ গোটা জিৰা মই খুন্দি লৈছিলোঁ পটাত, সেইখিনি মই দি দিলোঁ। ইয়াত অকণমান চেনি দি দিছোঁ। মই ভাল পাওঁ, আপোনালোকৰ যদি প্ৰয়োজন নহয় তেতিয়া নিদিব, কিন্তু মই অকণমান চেনি দিলে ভাল পাওঁ। হৈ যাব। অকণমান লাগি ধৰা নিচিনা লাগিছে। এতিয়া মই ইয়াত অকণমান পানী দিম। এইটো নাৰিকলৰ সৰুকাই বনোৱা এটা পানী দিয়া ব্যৱহাৰ কৰোঁ। এতিয়া প্ৰায় হৈছে। এতিয়া মই আঞ্জা কলডিলৰ তৰকাৰীখন মই কাঢ়ি পেলাম। এনেকৈ কাঁহীখন ল'লোঁ, এনেকৈ কাটি কাঢ়ি পেলাম। এনেকৈ দিওঁ। এয়া খোৱাৰ বাবে ৰেডি হৈ গ'ল কলডিলৰ তৰকাৰী। আপোনালোকেও খাই চাব। আৰু বিউটি, মৃদুস্মিতা আৰু প্ৰীতি, তোমালোকে মোক উৎসাহিত কৰাৰ বাবে যথেষ্ট ধন্যবাদ। মই মোৰ আখলৰ পৰাই তোমালোকলৈ ধন্যবাদ জনাইছোঁ।